গ্ৰীণ কালাৰ পিন্ধি খুব ভাল পাওঁ মই গ্ৰীণ মোৰ থাকিবই লাগিব যিকোনো কাপোৰ গ্ৰীণ লাগিব আমি আমাৰ নগাঁৱৰ অলিয়ে গলি আপোনালোকক আজি মই লৈ ফুৰিম আপোনালোক মোৰ লগতে থাকিব এতিয়া এটিএমত সোমাই পইচা কেইটামান উলিয়াই লওঁ মই এটিএমটোৰ পৰা পইচা উলিয়াই ল'লোঁ এতিয়া লৈ পেলাই মই এফালে যাওঁ আপোনালোক মোৰ লগতে থাকিব আপোনালোকৰ ভাল লগা জেগা এটালৈকে লৈ যাম মই এতিয়া ভাস্কৰ লেবত আছোঁ আৰু ভাস্কৰ লেবত মই তেজ পৰীক্ষা কৰিবলৈ আহিছোঁ বহুত দিনৰ পৰা মই শকত হ'বলৈ ধৰিছোঁ আপোনালোকে চাগে মোৰ মুখখন দেখি গম পাইছে মই ইমান শকত হৈছোঁ আৰু সেইকাৰণে মই আজি তেজ পৰীক্ষা কৰিবলৈ আহিছোঁ থাইৰইড কৰিম আৰু ব্লাড চুগাৰটো টেষ্ট কৰিম আৰু কি হয় নাজানো আৰু তেজ পৰীক্ষা কৰিবলৈ হাঁহি হাঁহি আহিছোঁ যদি কেনেবাকৈ মোৰ তেজত ব্লাড চুগাৰটো বেছি হৈ যায় তেতিয়াহ'লে মনটো বেয়া লাগিব আৰু যদি কিবা কাৰণে থাইৰইডৰ কিবা গণ্ডগোল ওলায় তেতিয়াও মনটো বেয়া লাগিব আৰু যিয়ে নহওক কিবা এটাতো হ'ব উপায় নাই জিন্দগী এক সফৰ হা সুহানা यहाँ कल क्या हो किसने जाना মই হেলমেটটো পিন্ধিয়ে আছোঁ খোলা নাই কাৰণ এইটো খুলিলে কোনে লৈ থাকিব হেলমেটটো লৈ থকাটো এটা প্ৰব্লেম গতিকে মূৰৰ ওপৰত থকাটোৱে ভাল নহয় জানো মূৰৰ ওপৰত থকা বস্তু দেখিছে মোৰ তেজ উলিয়াইছে বাস হৈ গ'ল এই বাইদেউগৰাকী তেখেতে মোৰ তেজ উলিয়ালে খুচি পেলাই দেখিছে নহয় সেই লেবৰেটৰীতে তেখেতে কৰ্মৰত বৰ্তমান আৰু সেই দাদাগৰাকীও আগতে মোৰ পৰা বহুত তেজ লৈছে মই অলপ কিবা এটা টেষ্ট কৰিবলৈ ইয়ালৈকে আহোঁ ঠিক আছে আহোঁ দেই অঁ চাব আপোনালোকে মোৰ চেনেল মোৰ ভিডিঅ' ঠিক আছে লেবৰেটৰীৰ পৰা ওলাম আৰু দেই এতিয়া ঈদ বুলি ক'লে আমাৰ নগাঁও একদম বন্ধ হৈ যায় আৰু অসম বন্ধৰ নিচিনাকৈ দোকান বন্ধ ৰাস্তা ঘাটত গাড়ী মটৰ মানুহ জনশূন্য মুঠতে হজৰত আজানপীৰ জামে মছজিদ হয় এইটো আমাৰ নগাঁৱৰ বৰবজাৰত আছে সদৰ থানাৰ একদম ওচৰতে আজি ফুৰি খুব ভালো লাগিছে বজাৰলৈ আহি ভাল এইটো কাৰণে লাগিছে একেবাৰে ভিৰ নাই এইটো আমাৰ বৰবজাৰৰ বৰ মছজিদ বুলি কয় আমি এতিয়া বৰবজাৰত আছোঁ এয়া চাওক নিম গছ বৰবজাৰতো আছে ৰাস্তাৰ দুয়োকাষে নিম গছ আছে আৰু এয়া হৈছে ৰকিবুল হুছেইনৰ বাসগৃহ চাওক এইখন গেটেৰে সোমাই যায় আজি আচলতে মই আপোনালোকক আমাৰ নগাঁও টাউনৰ কেইটামান বিশেষ ঠাই দেখুৱাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো মাজত অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব এই ধুনীয়া মছজিদটো শইকীয়া মছজিদ বুলি কয় আৰু এই মছজিদটো ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে বৰ্তমান মই ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে আহি আছোঁ আৰু মোৰ পিছফালেদি হোজাইলৈ যায় এইটো নগাঁও হোজাই পথ হয় শইকীয়া মছজিদৰ নিচেই কাষতে এয়া আমাৰ নগাঁও মহাবিদ্যালয়ৰ পিছফালৰ গেট এইখন মহাবিদ্যালয়তে মই পঢ়িছিলোঁ মোৰ জীৱনৰ ৫টা বছৰ ইয়াতে পাৰ কৰিছিলোঁ ইয়াতে মোৰ বহুত স্মৃতি জড়িত হৈ আছে এয়া হৈছে ছায়েন্স বিল্ডিং নগাঁও কলেজৰ আৰু নগাঁও কলেজৰ কাষেৰে এফালেদি ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ গৈছে আৰু সন্মুখেৰে গৈছে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু ঠিক এইখিনিতে ক্লক টাৱাৰৰ কাষতে দুইটা ৰাস্তা সংযোগ হৈছে আমি ক্লক টাৱাৰেদি টাৰ্ণ লৈ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত উঠিছোঁ এতিয়া আমি নগাঁও কলেজৰ সন্মুখৰে আগবাঢ়ি গৈ আছোঁ গছবিলাক যে দেখিছে এইবোৰ আমাৰ নগাঁও মহাবিদ্যালয়ৰ ছায়েন্স বিল্ডিঙৰ সন্মুখত আছে গছবিলাকৰ কাৰণে কলেজৰ ভিতৰবিলাক ঢাক খাই আছে
আৰু এইখন হৈছে আমাৰ নগাঁও মহাবিদ্যালয়ৰ মেইন গেট। এইখন এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়। এইখন মহাবিদ্যালয়তে দেশৰ বৰেণ্য ব্যক্তিয়ে পঢ়িছিলে আৰু মই আজি গৌৰৱবোধ কৰোঁ যে মই এসময়ত এইখন মহাবিদ্যালয়ৰে ছাত্ৰী আছিলোঁ। চিৰ নমস্য মোৰ নগাঁও মহাবিদ্যালয়, জয়তু নগাঁও মহাবিদ্যালয়। মই আপোনালোকক আজি ঈদৰ দিনা নগাঁও চহৰৰ গলিয়ে গলিয়ে লৈ ফুৰিছোঁ। ৰাস্তা ঘাটত গাড়ী মটৰ কম, মানুহ কম, ভিৰ ভাৰ নাই। আপোনালোকৰ ভাল লাগিছে নাই? জীৱনটো ঈশ্বৰৰ অনবদ্য অৱদান আৰু সেইকাৰণেই মই জীৱনৰ প্ৰতিটো পল হাঁহিৰে সজাব বিচাৰোঁ। মানে আদিত্য ষ্ট'ৰলৈ আহিছোঁ। আজি কিন্তু মই আদিত্য ষ্ট'ৰত কি লওঁ আপোনালোকক নেদেখাওঁ, কাৰণ মই আদিত্য ষ্ট'ৰত সেইদিনা বজাৰ কৰি পেলাই ভিডিঅ' কৰি আপোনালোকক দেখুৱাইছোৱেই। এয়া নগাঁও বইজ হায়াৰ ছেকেণ্ডেৰী, গভৰ্ণমেণ্ট বইজ হায়াৰ ছেকেণ্ডেৰী। বহুত পুৰণা এখন স্কুল এইখন স্কুলৰ ঐতিহ্য আছে। সন্মুখত সেয়া আমাৰ নগাঁও কোৰ্ট হয় আৰু এইখন কোৰ্টৰ পিছফালৰ গেট হয়। আমি গেটখনৰ কাষেদি আগবাঢ়ি গৈছোঁ। আমি এতিয়া বিষ্ণুৰাভা মাৰ্কেট হৈ পেলাই ঢাকাইপতিলৈ যাম। আৰু এয়া হৈছে নুৰুল আমিন ষ্টেডিয়ামৰ বিল্ডিং। এয়া চাওক, এয়া নুৰুল আমিন ষ্টেডিয়ামৰ বাউণ্ডেৰী। এইখন হৈছে মূল গেট। ৰঙা টিঙেৰে নুৰুল আমিন ষ্টেডিয়ামৰ সন্মুখত এইটো শ্বহীদ ভৱন। এইটো আমাৰ নগাঁৱৰ হেড পোষ্ট অফিচ। আমি এতিয়া হেড পোষ্ট অফিচৰ কাষেৰে আগবাঢ়ি আহিছোঁ। ক্লক টাৱাৰৰ পৰা এইখিনি এইটো আমাৰ নগাঁৱৰ বিষ্ণুৰাভা মাৰ্কেট বুলি কয়। এখন বিষ্ণুৰাভা মাৰ্কেট। বিষ্ণুৰাভা মাৰ্কেট পাৰ হৈ পেলাই এতিয়া আমি ঢাকাইপতিত সোমাইছোঁ আৰু ঢাকাইপতিত কাপোৰৰ দোকানত সোমাম। ইয়াত ঢাকাইপতিত খুব ভাল ভাল চাদৰ মেখেলা কিনিবলৈ পোৱা যায়। চব কাপোৰে পায়, তথাপি ইয়াতে আপুনি চাদৰ মেখেলাৰ ভেৰাইটিজ দোকান আছে। ইয়াতে ভেৰাইটিজ চাদৰ মেখেলা পাব। এইখন দোকানতে সোমাম এতিয়া। ইয়াতে দেৰি আছিলোঁ মই। তেনেকৈ ভিৰ চিৰ নাইকিয়া দেখিছে। আজি ঈদ যে, সেইকাৰণে আজি একদম কমপ্লিট মানুহ নাই। দোকান বজাৰ একদম শূন্য। আজি ফুৰি ভাল লাগিছে মুঠতে বাইকত। বজাৰত একো ভিৰ নাই। সীমা ষ্ট'ৰৰ দাদা, সীমা ষ্ট'ৰত সোমাই পেলাই মই লেগিংছ দুটা ল'লোঁ। সেয়া মিমুৰ এটা ইউটিউব চেনেল আছে ন? কি আছিলে চেনেলটো? মিমু দাস ন? অঁ, ঠিক আছে, চাম দেই ভিডিঅ'। মোৰ ভিডিঅ' চাবা। ঠিক আছে, বাই বাই। নমস্কাৰ। নমস্কাৰ। আজি বন্ধ বোলো, বজাৰত ভিৰ কম, দোকানবিলাক খালী পাম সেইবুলি আহিছোঁ। আৰু ঈদ যোৱাৰ পিছতে দোকান ইমান খালী চাওঁ। এইবোৰ দোকান নহ'লে ইমান ভৰি থাকে। আকৌ এতিয়া একেবাৰে দুৰ্গা পূজাত মোৰ ফেভাৰেট গ্ৰীণটো মই পালোঁ এইখন দোকানত। গ্ৰীণ কালাৰ পিন্ধি খুব ভাল পাওঁ মই। গ্ৰীণ মোৰ থাকিবই লাগিব, যিকোনো কাপোৰ গ্ৰীণ লাগিবই মোক। এইখিনিৰ পৰা এতিয়া ঘৰলৈ উভতিম আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে লাইক কমেণ্ট কৰি মোক জনাব। আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ' আপোনালোকে নিয়মীয়াকৈ চাই যাব। তাৰ লগতে বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু এতিয়া মই ঘৰলৈ উভতিম আৰু মোৰ বজাৰ কৰা হ'ল, মোৰ তেজ দিয়া হ'ল আৰু আপোনালোকক নগাঁও টাউনৰ বহুতখিনি অংশ দেখুৱালোঁ আৰু দেখুৱাম। আৰু এতিয়া মই আপোনালোকক বিদায় জনাই মোৰ ঘৰমুখী যাত্ৰা আৰম্ভ কৰিছোঁ। সন্মুখত যে দেখিছে, এইটো আমাৰ নগাঁৱৰ মেইন ষ্টেট বেংক। এইটো মেইন ব্ৰাঞ্চ হয় ষ্টেট বেংকৰ। আৰু ইয়াৰ পিছতেই আপোনালোকে দেখা পাব এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু শংকৰদেৱ ইউনিভাৰ্চিটি। সেয়া আপোনালোকে দেখিছে ৰঙা টিঙেৰে, আৰু সেয়া বিল্ডিং। আৰু এতিয়া আমি আনন্দৰাম ঢেকীয়াল ফুকন দলঙৰ ওপৰত উঠিছোঁ। এইখন দলঙৰ তলেৰে কলং নৈ বৈ গৈছে আৰু এই কলঙে আমাৰ নগাঁৱক
সৰ্বগাঁও আৰু নগাঁও দুটা ভাগত ভাগ কৰিছে। মই এতিয়া নগাঁৱৰ ফালৰ পৰা সৰ্বগাঁৱত প্ৰৱেশ কৰিছোঁ দলংখন পাৰ হৈ, আৰু মই গুৱাহাটী অভিমুখে যিটো ৰাস্তা গৈছে সেইটো ৰাস্তাৰে মই আগবাঢ়ি গৈছোঁ, আৰু অলপ দূৰ গ'লেই মোৰ ঘৰ পাম। পুনৰ অতি সোনকালে আমি এটা নতুন ভিডিঅ'ত দেখা হ'ম। তেতিয়ালৈকে আপোনালোক সকলো কুশলে থাকিব। নমস্কাৰ।